তো হে ইউটিউব ফেমিলি ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মই বিশাল আৰু লাইফ অফ এ পৰ্ক লাভাৰ তো মই গম পাব আৰু চবে গাহৰি খাই ভাল পায় যেনে এটা মানে ইমানে ভাল পায় গাহৰি খাই পেলাই যে একদম মানে গাহৰি ফেন হয় আৰু মোৰ গাহৰি ফেন হয় আৰু যদি আপোনালোক মানে গাহৰিৰ লাভাৰ হয় মানে যদি গাহৰি খাই বহুত ভাল পায় নহয় এই ভিডিঅ'টো একদম ইণ্টাৰেষ্টিং হ'ব তো বহুত ভালকৈ ভিডিঅ'টো চাওক কাৰণ এনেকুৱা জেগা দেখাম য'ত মানে একদম কম দামত একদম বহুত গাহৰি খাব পাৰিব 150 টকাত প্ৰায় আধা কিলো গাহৰি খাব পাৰিব ন তো বহুত ভাল লগা ভিডিঅ' হ'ব আৰু বহুত ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব লগতে নলেজেবলো হ'ব কাৰণ যদি গাহৰি ভাল পায় গাহৰি খাব ইচ্ছা যাব দিয়কচোন তো গাহৰিৰ পৰা এটা ভাল ভিডিঅ' লাইফ অফ এ পৰ্ক লাভাৰ তো বহুত ভাল ভিডিঅ' হ'ব বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ যাই আছোঁ লোকেশ্যনক লাগি য'ত গাহৰি পায় মানে কি ক'ম আৰু আপোনাৰ যাই ফেলে গম পাব কেনেকুৱা জেগা কেনেকুৱা কি মানে অকল গাহৰি সকলো গাহৰি তো এটা গাহৰি আৰু মই এটা গাহৰি আৰু গৈছোঁ গাহৰিৰ সন্ধানত কথা মানে কম পইচাত ক'ত বেছিকৈ গাহৰি খাব পাৰি তো গাহৰি মিছন আৰম্ভ একদম কম পইচাত একদম চবতছে বেছিকৈ গাহৰি ক'ত খাব পাৰি সেইটো বিচাৰি আছোঁ গাহৰি খাবা এই দিয়ক মানে ধৈৰ্য নোহোৱা হৈছে গাহৰি কথা শুনি পেলাই তো বোলক কাৰণে যাওঁ গাহৰি খাওঁ মানে আপোনালোকে খাব আৰু প্ৰথমতে ভিডিঅ'টো চাই লওক চাই পেলাই একেলগে আহিব আৰু একদম কম দামতে বেছিকৈ গাহৰি খাই গাহৰি বেছি পেলাই ইমান জোক লাগিছে দেখিছিলে মানে গাহৰি মেইন চব গাইছে গাহৰি নিবি আহি পেলাই মানে সহজ জীৱ চাব পাৰে বুলি কৈ গৈছে মানে এইটো কথা সঁচা না কি হা এতিয়া কিনকে যাম আৰু খালা নিতো চব চেচ গাহৰিৰ কাৰণে চব চেচ হৈ গ'ল এটা দূৰত তো গাইছ গাহৰি চবকে মানে এই গতলা গতলা থৈ দিছি খা 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 কেমন খওক নাখাওঁগে এতিয়া কি হ'ল মানে এটা কওঁ গাছ মানে ঘৰলৈ লৈ যাওঁ ৰাখছি নিয়ম নেকি এটা তুমি আগৰ দিন ধৰি শুনা না তুমি আগৰ দিন ধৰি মই পিছত দিন ধৰিম বোলা লৈ যাওঁ এটা এইটো গতলা গতলা বহি দিম কেৰাহীত বিকাশৰ ডিটেইলছ আছে কেনেকৈ গাহৰি পায় কি পায় মানে কি ই বোলে ডেইলি আহ কৰিব একে গাহৰি খাবৰ কাৰণে এটা কাম কৰা তুমি তাৰ পিছে বোলে বিয়া এটা পাতি ল কথা নাই যাৰ বাইদেউ বাইদেউ ফালা পি আছে নেকি এতে মানে এক এটা চাই দিলো হয় ভাড়া তাৰ পি ৰাখছি ৰাখ লাগি বজাৰত চাব লাগিব বজাৰত চাবা ওরে আপনারা খাই না গাহরি খাই না মানে গাহরিতে আপনার ফেভারিট না গাহরি ফেভারিট না গাহরি আপনি না খান নাকি বাকি বনাইছে আমাৰ গাহৰিটো আৰু এ চাওকচোন এই বহিছে দিব নিকলা কি খাও কি জানো তাৰমানে কি আচ্ছা কি খবৰ আৰু ধন্যবাদ কি হয় থেংক ইউ ধন্যবাদ ক'লে কি হ'ব গুজন থং আচ্ছা আপোনালোক গুজন থং দিলো সাবাই কর মানে কি হ্যাঁ সাবাই কর আচ্ছা সাবাই কর মই এবাৰ যাই মোৰ গাৰ্লফ্ৰেণ্ডক কম সাবাই কর ভাল লাগে তো কিন্তু থাকাটো আমাৰ গাঁৱৰ দাম কিমান জানে 400 টকা এতে কিমান এতে আপোনাৰ 250কে লৈছো আমি বাকী আমাৰ 400 টকা কিমান লাভ ইমানে দাম মানে গাহৰি কি ক'ম আৰু আমি বগলত চক নলবাৰী
দামত মানে ইমানে দাম কৰি নহয় দামৰ পৰা দাম মানে ইয়াৰ পৰা 200 কাৰণে কাৰণ হোলচেল কাৰণে 200 টকা মান হয় হোলচেল কাৰণে যদি এনে মানে খুচৰা কিন্তু 250 মান লয় ইয়াৰ পৰা যে গাঁৱৰ দোকান এখনে মানে আমি 250 কিনিছো খুচৰা কাৰণে যদি আমি বেছিকে লওঁ 200 মানকৈ হ'ব আৰু আমাৰ ইফালে 440 টকা বেছি মানে তাতে বৰ লাভ চাপ নহয় কি বেপাৰীয়ে এইবাৰ যদি কোনোবাই কয় গাহৰিৰ দাম বেছি তাক কম এই 200 কাৰণে আমি তো মানে এনেকুৱা টেষ্টি বনাইছি ন মই মানে 1 কিলো খাই দিওঁ মই মানে ইচ্ছা কৰিব নহয় সঁচাই কৈছোঁ বহুত টেষ্টি হৈছে দিয়ক আৰু মস্ত ভাল লাগছে আৰু কেতিয়াবা আহিম কাক দেখাই দিলোঁ আপোনাক বহুত টেষ্টি হৈছে কিন্তু আৰু ঠিক আছে তো গাইজ আমি গাহৰি খালোঁ বিশ্বাস কৰক মাত্ৰ 100 টকা গাহৰি কিনিছোঁ আধা কিলো মানে 200 টকা কিলো হ'লে 100 টকা আধা কিলো কিনিছোঁ কিনি পেলাই বনাব দিছোঁ তো বনোৱা হৈ মাত্ৰ 20 টকা লৈছে তো 120 টকাত ইমানে গাহৰি খাইছোঁ যি 120 টকাত মানে গোটেইখিনি ফুল হৈ গৈছে বা ধুনীয়াকৈ টেষ্টিকৈ বনাই দিছে আৰু ই খাইছে আপলোড মই খাইছোঁ আপলোড খাই পেলাই যিখিনি ৰৈছে বান্ধি লৈছোঁ মানে ইমানেই বেছি কোৱান্টিটি দিছে যে আমি শেষ কৰিব নহ'লে পেট ভৰি গৈছে তো ইমান খাব নোৱাৰোঁ বাকী ঘৰলৈকে বান্ধি লৈছোঁ তো এটা বহুত ভাল ভিডিঅ' এটা আছিল আৰু যদি গাহৰি ভাল পায় সঁচাকৈ তো বৰমাহ হওক বৰমাত আহি পেলাই খাওক 120 টকা একদম ফুল গাহৰি ঘৰলৈকে লৈ যায় 120 টকাত ইমানে ধুনীয়াকৈ খাব আৰু যদি গাহৰি ভাল পায় সঁচাকৈ যদি গাহৰি খাই ভাল পায় এটা গাহৰিৰ কাৰণে লাইক হৈছে বেলেগ তলত দেখিম তাতে মই চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক তো ভিডিঅ'ত লগ পাই আছোঁ তো গাহৰি মেইন দিয়ক আৰু গাহৰি খাবা হওক বৰমাহ আৰু বৰমাক আহি যদি ভাল পায় মানে খাই যদি ভাল পায় আমাক ক'ব আৰু ক'ৰবাত লগ পালে যি তন্দৰ ভিডিঅ' চাই পেলাই গাহৰি খাব গৈছিলোঁ বহুত ভাল পাইছিলোঁ খাই পেলাই তো দিয়ক আৰু ইফালে বিকাশ আছে কিমান খালা পেট ফুল না ফুল কি ক'ম গাইছ সঁচাই মানে সঁচাই কৈছোঁ গাইছ বহুত ভাল লাগে খাই পেলাই বহুত কম দামতে বহুত বেছি মজা মজা এটা ইয়াৰ বোলে হাগা লাগছি গাইছ কাৰণে যাব লাগে তো আপোনালোকে বৰমাহ আৰু খাওক গাহৰি বহুত কম দামতে নাকি তো দেই আৰু গাহৰি হৈ এটা লাইক